বন্ধুসকল আপোনালোকে জানেনে যে ইণ্ডিয়াৰ ফাৰ্ষ্ট ইণ্ডিপেণ্ডেন্স ডেত নেশ্যনেল এন্থম গোৱা হোৱা নাছিল কাৰণ 15 আগষ্ট 1947 চনলৈ ইণ্ডিয়াৰ কোনো নেশ্যনেল এন্থম নাছিল 24 জানুৱাৰী 1950ত ইণ্ডিয়ান কনষ্টিটুৱেণ্ট এছেম্বলিয়ে ৰবীন্দ্ৰনাথ টেগোৰে লিখা জনগণ মনক অফিচিয়েলি এডপ্ট কৰিলে ইণ্ডিয়ান নেশ্যনেল এন্থম হিচাপে আৰু এই গানটোক 27 ডিচেম্বৰ 1911 চনত সকলোতকৈ প্ৰথমে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কলকাতাত হোৱা অধিৱেশনত গোৱা হৈছিল বন্ধুসকল আপোনালোকে জানেনে যে ইণ্ডিয়াৰ ফাৰ্ষ্ট ইণ্ডিপেণ্ডেন্স ডেত মহাত্মা গান্ধী যোৱাই নাছিল কাৰণ তেওঁ কোনো ধৰণৰ ফেষ্টিভিটিত ভাগ ল'বলৈ মানা কৰিছিল তেওঁ সেই সময়ৰ কলকাতাত হৈ থকা হিন্দু মুছলিমৰ কাজিয়াক পিছফুলি সলভ কৰিবলৈ নিজেই 15 আগষ্ট 1947 চনত ভোক হৰতালত আছিল আৰু এনেকৈ তেওঁ প্ৰথম ইণ্ডিপেণ্ডেন্স ডে সেলিব্ৰেট কৰিছিল বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু আগলৈ যদি এনে ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ